সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কৃতি ছাত্ৰ ছাত্ৰীলৈ শৈক্ষিক অভিনন্দন। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিয়ে 2025 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ প্ৰায় 100 গৰাকী ছাত্ৰ ছাত্ৰীক উৎসাহ যোগোৱাৰ নিমিত্তে ডিগবৈৰ নেপালী বিষ্ণু মন্দিৰৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান আয়োজন কৰে। অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি ৰামু নেৱাৰে। তিনিচুকীয়া জিলা সমিতিৰ শিক্ষা সম্পাদক খেম বাহাদুৰ চেত্ৰীয়ে আধৰা সভাত উপস্থিত থাকে ডিগবৈৰ সমাজসেৱক গণ্যমান্য ব্যক্তি ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আঞ্চলিক আৰু শাখাৰ বিষয়ববীয়াসকল। এই সম্বৰ্ধনা অনুষ্ঠানতে ডিগবৈ টিংৰাই নিবাসী সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত যুদ্ধবীৰ ৰাণাকো সম্বৰ্ধনা জনোৱা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এই সম্বৰ্ধনা অনুষ্ঠানটি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক কুমাৰ লামাদামাগাৰ 2 লাখৰ মন্তব্য দাঙিবলৈ অনুৰোধ জনাইছোঁ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতি প্ৰতি যুদ্ধবীৰ ৰাণা বিশিষ্ট সাহিত্যিক ডিগবৈ সেই মহান পুনতে সংগ্ৰামী অভিনন্দন জনালোঁ। সুসংস্কৃতিবান সমাজ নিৰ্মাণৰ বাবে সুস্থ সামাজিক কৰে। কিন্তু আজি তোমালোকক ক'ব বিচাৰিছোঁ যে জীৱনক কেতিয়াও ভয় নকৰিবা। ভয় কৰিলে কিন্তু আগুৱাই যাব নোৱাৰিবা। হিন্দীত কথা এটা আছে, দৌৰ দৌৰিয়া মই ও মৰিয়া। তেনেকৈ কথা ইয়াৰ পাছতেই আমি মঞ্চলৈ আহ্বান বিচাৰিছোঁ এটি নহওক আজি এই অনুষ্ঠানটিত ভাগ লোৱা আকাশ চৰকাৰ অভিভাৱকসকল সাংবাদিক বন্ধুসকল বস্তু কেনেকৈ লাভ কৰিব পাৰি সেই বিষয়ে অকণমান মই ক'বলৈ বিচাৰিম। শুভেচ্ছা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিম। বিশেষকৈ মই আপোনালোকৰ লগত 2-এটা কথা পাতিবলৈ আহিছোঁ। বেছি বক্তব্য দাঙি ধৰিব বিচৰা নাই, কিয়নো তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মিলন শৰ্মা ডাঙৰীয়া, মই তেখেতকো মঞ্চলৈ আগুৱাই অনুৰোধ জনালোঁ আৰু তেখেতকো সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি সকলোৱে জানো, নহয় জানো যে সমাজ বিজ্ঞান বা বুৰঞ্জীত আমি খুব ভালকৈ পঢ়িছোঁ দ্বিতীয় বিশ্বযুদ্ধৰ কথা। হিৰোশ্বিমা নাগাচাকি যেতিয়া আমেৰিকাই নিউক্লিয়াৰ অৰ্থাৎ এটম বম দি যেতিয়া সমগ্ৰ এই চহৰটো ধ্বংস কৰি পেলাইছে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা কৃত্ৰিম ছাত্ৰ ছাত্ৰীসকলক ডিগবৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই আজি এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। আমি তাতে আমাৰ ডিগবৈত থকা সকলো বিদ্যালয়ৰ পৰা আমি সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আজি 100কেও অধিক ছাত্ৰ ছাত্ৰীক আজি আমি সম্বৰ্ধনা অনুষ্ঠানটি সফল তুলিবলৈ সক্ষম হৈছোঁ আৰু লগতে আমি সকলো আমাৰ সাংবাদিক বন্ধু তথা আমাক এই আপোনাৰ সম্বৰ্ধনা অনুষ্ঠানটো সফলৰূপে তুলিবলৈ আমাক সহায় সহযোগিতা আগবঢ়োৱা সকলোকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতি হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো যি কৃতি ছাত্ৰ ছাত্ৰীক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে তথা অভিনন্দন অনুষ্ঠান।
কিয়নো আজি এই কৃতি ছাত্ৰ ছাত্ৰীসকল হ'ল আমাৰ দেশৰ ভৱিষ্যত তথা মানৱ সম্পদ। সদৌ গোৰ্খা ছাত্ৰ সন্থাই সদায় ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত তথা বিকাশৰ ক্ষেত্ৰত সদৌ গোৰ্খা ছাত্ৰ সন্থাই কাম কৰি আহিছে। আজি তাৰে এক প্ৰতিফলন সদৌ গোৰ্খা ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিয়ে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। আৰু এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ লগতে ভৱিষ্যতে নিজৰ লক্ষ্য সপোন কেনেকৈ পূৰণ কৰিব পাৰি তাৰ বিষয়ে আমি অৱগত কৰাবলৈ আজি যি অনুষ্ঠান আয়োজন কৰিছে ডিগবৈ আঞ্চলিক সমিতিয়ে, তাক মই সদৌ গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে ক'ব বিচাৰিছোঁ যিসকল উঠি অহা প্ৰজন্ম আছে তেওঁলোকে যি লক্ষ্য আৰু দিশ আছে সেই দিশ যাতে কনভাৰ্ট নহয়, সঠিক দিশত আগুৱাই যাব পাৰে তাৰ বাবে আমি সদায় লক্ষ্য ৰাখিব লাগিব। আৰু সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ এটাই কথা যে আমাৰ উঠি অহা প্ৰজন্ম যি ছাত্ৰ ছাত্ৰীসকল আছে ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ যোগেদি তেওঁলোকক সুনাগৰিক দেশৰ সম্পদ গঢ়ি তোলাৰ বাবে আমি সদায় প্ৰচেষ্টা কৰি আহিছোঁ। আৰু অনাগত বিধানতো সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কাৰ্যসূচী হাতত ল'ব।